এটা বিশেষ বাতৰিলৈ ষ্টুডিঅ'ত মই নিৰ্মল জ্যোতি কপিল। ক্ৰমবৰ্ধমান ইন্ধনৰ মূল্য, জিএছটি ব্যৱস্থাত পৰিৱৰ্তন তথা ই-ৱে বিল আদিৰ ব্যৱস্থাৰ ৰদ কৰাৰ দাবীৰে কাইলৈ ভাৰত বন্ধৰ আহ্বান দিছে কেইবাটাও বাণিজ্যিক সংগঠন তথা পৰিবহন সংস্থাই। কাইলৈ ভাৰত বন্ধ আৰু এই ভাৰত বন্ধৰ আহ্বান দিছে অল ইণ্ডিয়া কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ এছ'চিয়েশ্যনে আৰু এই ভাৰত বন্ধত সহযোগিতা আগবঢ়াইছে অল ইণ্ডিয়া ট্ৰেন্সপৰ্টাৰ্ছ ৱেলফেয়াৰ এছ'চিয়েশ্যনে। আমি দৰ্শকসকলক দি আছোঁ এটা বিশেষ বাতৰি, কাইলৈ ভাৰত বন্ধ, কাইলৈ 26 ফেব্ৰুৱাৰীত ভাৰত বন্ধৰ আহ্বান দিছে কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ এছ'চিয়েশ্যন আৰু এই ভাৰত বন্ধত সমৰ্থন জনাইছে অল ইণ্ডিয়া ট্ৰেন্সপৰ্টাৰ্ছ ৱেলফেয়াৰ এছ'চিয়েশ্যনে। আমি দৰ্শকসকলক দি আছোঁ এই বিশেষ বাতৰি, কাইলৈ ইন্ধনৰ মূল্য বৃদ্ধি, জিএছটি বৃদ্ধি তথা ই বিল আদিৰ প্ৰতিবাদত ভাৰত বন্ধৰ আহ্বান দিছে কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ এছ'চিয়েশ্যন আৰু এই বন্ধত সমৰ্থন আগবঢ়াইছে অল ইণ্ডিয়া ট্ৰেন্সপৰ্টাৰ্ছ ৱেলফেয়াৰ এছ'চিয়েশ্যনে। কিন্তু লক্ষণীয়ভাৱে এই বন্ধৰ বিৰোধিতা কৰিছে দেশৰ দুটা প্ৰধান পৰিবহন সংস্থাই, AIMTC আৰু BAITOWৰ তীব্ৰ বিৰোধিতা ভাৰত বন্ধৰ। এই ভাৰত বন্ধৰ অসমত নিশ্চিত প্ৰভাৱ পৰাৰ সম্ভাৱনা আছে। আমি দৰ্শকসকলক দি আছোঁ এটা বিশেষ বাতৰি, কাইলৈ দেশৰ সকলো বাণিজ্যিক প্ৰতিষ্ঠান বন্ধ থকাৰ সম্ভাৱনা আছে, কিয়নো কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ যিটো সংস্থাই কাইলৈ ভাৰত বন্ধৰ আহ্বান দিছে, এই সংস্থাৰ অধীনত প্ৰায় 40,000 ব্যৱসায়িক সংস্থা আছে আৰু এই 40,000 ব্যৱসায়িক সংস্থাৰ এক উমৈহতীয়া মঞ্চ হ'ল কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ নামৰ এই সংস্থাটো। সেয়েহে কাইলৈ দেশৰ সকলো বাণিজ্যিক প্ৰতিষ্ঠান বন্ধ থকাৰ সম্ভাৱনা আছে। ব্যক্তিগত পৰিবহন ব্যৱস্থাও স্তব্ধ হোৱাৰ সম্ভাৱনা আছে, যিহেতু অল ইণ্ডিয়া ট্ৰেন্সপৰ্টাৰ্ছ ৱেলফেয়াৰ এছ'চিয়েশ্যনে বন্ধলৈ সমৰ্থন আগবঢ়াই কাইলৈ চাক্কা জামৰ আহ্বান জনাইছে আৰু এই চাক্কা জামৰ অধীনত পুৱা 6 বজাৰ পৰা সন্ধিয়া 8 বজালৈ এছ'চিয়েশ্যনৰ অধীনস্থ সকলো গাড়ী প্ৰতীকীমূলক হিচাপে পাৰ্ক কৰি ৰাখিবৰ বাবে আহ্বান জনাইছে অল ইণ্ডিয়া ট্ৰেন্সপৰ্টাৰ ৱেলফেয়াৰ এছ'চিয়েশ্যনে। অৱশ্যে অন্য দুটা বৃহৎ পৰিবহন সংস্থা অল ইণ্ডিয়া মটৰ ট্ৰেন্সপৰ্ট কংগ্ৰেছ AIMTC আৰু ভাইচাৰা অল ইণ্ডিয়া ট্ৰাক অপাৰেটৰ ৱেলফেয়াৰ এছ'চিয়েশ্যন BAITOWA, এই দুটা সংস্থাই, এই দুটা বৃহৎ পৰিবহন সংস্থা দেশৰ আৰু এই দুটা সংস্থাই ভাৰত বন্ধৰ বিৰোধিতা কৰিছে। এই দুটা সংস্থাৰ মতে ৰাজনৈতিক দলৰ অনুগত সংস্থাই বা ৰাজনৈতিক দলৰ প্ৰতি আনুগত্য থকা সংস্থাই দিয়া আহ্বান জনোৱা ভাৰত বন্ধৰ প্ৰতি এই দুটা সংস্থাৰ কোনো সমৰ্থন নাই বুলি স্পষ্ট কৰি দিছে। অৱশ্যে আৰু এই দুটা সংস্থাই যদি ভাৰত বন্ধত অংশগ্ৰহণ নকৰে, AIMTC আৰু BAITOWA এই দুটা সংস্থাই যদি ভাৰত বন্ধত অংশগ্ৰহণ নকৰে, তেন্তে এই দুটা সংস্থাৰ অধীনত প্ৰায় 95 লাখখন ট্ৰাক ভাৰতত চলে আৰু এই 95 লাখ ট্ৰাক কাইলৈ চলাচল কৰিব। কাইলৈ তেওঁলোকে চাক্কা জাম নকৰে। এই দুটা সংস্থাৰ অধীনত 95 লাখতকৈ অধিক ট্ৰাক কাইলৈ ৰাজপথত চলি থাকিব। ই বিলৰ লগতে সামগ্ৰীৰ পঞ্জীয়ন আৰু সৰবৰাহ বন্ধ থাকিব। কাইলৈ যিহেতু ই বিল ব্যৱস্থাৰ বিৰুদ্ধে ই বিল ব্যৱস্থা ৰদ কৰাৰ দাবীত এই আহ্বান জনোৱা হৈছে, গতিকে কাইলৈ ই বিলৰ লগতে সামগ্ৰীৰ পঞ্জীয়ন ব্যৱস্থা বন্ধ থাকিব। দেশৰ 1500 স্থানত ধৰ্ণা হ'ব। আমি এতিয়ালৈকে পোৱা বাতৰি অনুসৰি কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছে আৰু অল ইণ্ডিয়া ট্ৰেন্সপৰ্টাৰ্ছ ৱেলফেয়াৰ এছ'চিয়েশ্যনে দেশৰ 1500টা স্থানত ধৰ্ণা কাৰ্যসূচী গ্ৰহণ কৰিছে কাইলৈ দিনটোৰ বাবে। জিএছটি ব্যৱস্থা পুনৰীক্ষণ কৰা আৰু কৰ ব্যৱস্থা সৰলীকৰণ কৰাই হ'ল মূল দাবী এই সংগঠনসমূহৰ। আনহাতে পৰিবহন সংস্থাসমূহে ই-ৱে বিলৰ ব্যৱস্থা ৰদ কৰাৰ দাবী জনাইছে। আমি দৰ্শকসকলক জনাই আছোঁ, ক্ৰমবৰ্ধমান ইন্ধনৰ মূল্য, জিএছটি ব্যৱস্থাৰ পুনৰীক্ষণ কৰাৰ দাবী আৰু কৰ ব্যৱস্থা সৰলীকৰণ কৰাৰ দাবী কাইলৈ ভাৰত বন্ধৰ আহ্বান দিছে দুটা বৃহৎ সংগঠনে। কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ, যাৰ অধীনত 40,000 বাণিজ্যিক সংস্থা আছে, ব্যৱসায়িক সংস্থা আছে, এই উমৈহতীয়া মঞ্চখনে কাইলৈ ভাৰত বন্ধৰ আহ্বান দিছে, যাৰ পৰিণতিত দেশৰ সকলো বাণিজ্যিক প্ৰতিষ্ঠান কাইলৈ বন্ধ থকাৰ সম্ভাৱনা আছে, কিয়নো
এই কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ নামৰ এই উমৈহতীয়া মঞ্চখনৰ অধীনত দেশৰ প্ৰায় 40,000 ব্যৱসায়িক সংস্থা পঞ্জীয়ন হৈ আছে। দ্বিতীয়তে পৰিবহণ ব্যৱস্থাও কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হ'ব, কাইলৈ কিছু পৰিমাণে স্তব্ধ হ'ব, কিয়নো অল ইণ্ডিয়া ট্ৰেন্সপৰ্টাৰ ৱেলফেয়াৰ এছ'চিয়েশ্যন এইটো এটা উমৈহতীয়া মঞ্চ, কেইবাটাও পৰিবহণ সংস্থাৰ উমৈহতীয়া মঞ্চ, আৰু এই মঞ্চখনেও কাইলৈ ভাৰত বন্ধক সমৰ্থন জনাইছে আৰু চাক্কা জামৰ আহ্বান জনাইছে। এই দুটা সংস্থাই মূলতঃ GST ব্যৱস্থা সৰলীকৰণ, GST ব্যৱস্থা পুনৰীক্ষণ কৰা আৰু কৰ ব্যৱস্থাৰ সৰলীকৰণ কৰা, লগতে ই-ৱে বিল ব্যৱস্থা ৰদ কৰাৰ দাবীত এই ভাৰত বন্ধৰ আহ্বান জনাইছে। কিন্তু এই ভাৰত বন্ধৰ বিৰোধিতা কৰিছে দুটা প্ৰধান পৰিবহণ সংস্থা, দেশৰ দুটা প্ৰধান পৰিবহণ সংস্থাই। এই দুটা হৈছে অল ইণ্ডিয়া মটৰ ট্ৰেন্সপৰ্ট কংগ্ৰেছ AIMTC আৰু ভাইচাৰা অল ইণ্ডিয়া ট্ৰাক অপাৰেটৰ ৱেলফেয়াৰ এছ'চিয়েশ্যনে। এই দুটা ভাৰত বন্ধৰ বিৰোধিতা কৰা সংস্থা দুটাৰ মূল কথা হ'ল ইন্ধনৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে যদি কিবা প্ৰতিবাদ হয় তেন্তে তাত তেওঁলোকে অংশগ্ৰহণ কৰিব, কিন্তু ৰাজনৈতিকভাৱে মদতপুষ্ট ৰাজনৈতিক আনুগত্য থকা সংগঠনৰ বেনাৰত তেওঁলোকে কেতিয়াও কোনো প্ৰতিবাদী কাৰ্যসূচীত অংশ নলয়। ভাৰত বন্ধৰ বিৰোধিতা কৰা সংস্থা দুটাৰ মূল কথাটো হ'ল ই-ৱে বিল ব্যৱস্থা, যিহেতু সংসদৰ আইন আনি পেলাই কৰা হৈছে, আইনৰ যোগেৰে কৰা হৈছে, গতিকে সেই ব্যৱস্থা ৰদ কৰাৰ বাবে যি দাবী উত্থাপিত হৈছে, যিধৰণে প্ৰতিবাদ কৰিবলৈ যোৱা হৈছে তাৰ কোনো অৰ্থ নাই, এয়া অনৰ্থক বুলি উল্লেখ কৰিছে। লগতে ই-ৱে বিল সেইসকল সংস্থাই বা সেইসকল লোকেহে বিৰোধিতা কৰিছে যিয়ে কৰ ফাঁকি দিব বিচাৰে বা কৰ ব্যৱস্থাৰ পৰা ৰেহাই পাব বিচাৰে, তেনেলোকেহে ই-ৱে বিলৰ বিৰোধিতা কৰিছে বুলি ভাৰত বন্ধৰ বিৰোধিতা কৰা সংস্থাসমূহে উল্লেখ কৰিছে। আমি দৰ্শকসকলক জনাই আছোঁ, কাইলৈ ভাৰত বন্ধৰ আহ্বান দিছে দুটা প্ৰধান সংস্থা, দুটা ব্যৱসায়িক আৰু পৰিবহণ খণ্ডত জড়িত থকা দুটা প্ৰধান সংস্থাই কাইলৈ ভাৰত বন্ধৰ আহ্বান দিছে। তাৰে এটা হ'ল কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ এছ'চিয়েশ্যন, কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছ, আৰু আনটো হ'ল অল ইণ্ডিয়া ট্ৰেন্সপৰ্টাৰ্ছ ৱেলফেয়াৰ এছ'চিয়েশ্যন। কনফেডাৰেশ্যন অফ অল ইণ্ডিয়া ট্ৰেডাৰ্ছৰ অধীনত 40,000 ব্যৱসায়িক সংস্থা আছে, দেশৰ বিভিন্ন প্ৰান্তত, অসমতো আছে, আৰু এই 40,000 ব্যৱসায়িক সংস্থাই যদি কাইলৈ ভাৰত বন্ধ পালন কৰে, ভাৰত বন্ধত অংশগ্ৰহণ কৰে, তেন্তে দেশৰ সকলো বাণিজ্যিক প্ৰতিষ্ঠান কাইলৈ বন্ধ থকাৰ সম্ভাৱনা আছে। আনহাতে পৰিবহণ ক্ষেত্ৰতো কিছু পৰিমাণে ক্ষতিগ্ৰস্ত হ'ব, পৰিবহণ ক্ষেত্ৰতো কিছু পৰিমাণে স্তব্ধ হ'ব, কিয়নো অল ইণ্ডিয়া ট্ৰেন্সপৰ্টাৰ্ছ ৱেলফেয়াৰ এছ'চিয়েশ্যনে ভাৰত বন্ধৰ সমৰ্থন কৰি চাক্কা জামৰ আহ্বান জনাইছে। ৰাতিপুৱা পুৱা 6 বজাৰ পৰা সন্ধিয়া 8 বজালৈকে চাক্কা জাম কৰিব অল ইণ্ডিয়া ট্ৰেন্সপৰ্টাৰ্ছ ৱেলফেয়াৰ এছ'চিয়েশ্যনে। অৱশ্যে এই চাক্কা জাম আৰু ভাৰত বন্ধৰ বিৰোধিতা কৰিছে আন দুটা প্ৰধান পৰিবহণ সংস্থা, তাৰে এটা হৈছে অল ইণ্ডিয়া মটৰ ট্ৰেন্সপৰ্ট কংগ্ৰেছ আৰু আনটো হৈছে ভাইচাৰা অল ইণ্ডিয়া ট্ৰাক অপাৰেটৰ ৱেলফেয়াৰ এছ'চিয়েশ্যন। এই দুটা সংস্থাৰ অধীনতো প্ৰায় 95 লাখতকৈ অধিক ট্ৰাক দেশত চলাচল কৰে, আৰু এই ট্ৰাকসমূহ কাইলৈ চলাচল কৰিব বুলি স্পষ্ট কৰি দিছে অল ইণ্ডিয়া মটৰ ট্ৰেন্সপৰ্ট কংগ্ৰেছ আৰু ভাইচাৰা অল ইণ্ডিয়া ট্ৰাক অপাৰেটৰ ৱেলফেয়াৰ এছ'চিয়েশ্যনে। ভাৰত বন্ধৰ বিৰোধিতা কৰা সংস্থা দুটাই উল্লেখ কৰিছে ৰাজনৈতিক দলৰ আনুগত্য থকা, ৰাজনৈতিক দলৰ মদতপুষ্ট কোনো ধৰণৰ প্ৰতিবাদী কাৰ্যসূচীত তেওঁলোকে অংশগ্ৰহণ নকৰে। তেওঁলোকে যদি প্ৰয়োজন হয় তেন্তে কৃষকসকলে যিধৰণে প্ৰতিবাদ সাব্যস্ত কৰিছে, এখন উমৈহতীয়া মঞ্চৰ অধীনত কৃষকসকলে যিদৰে এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে, তেওঁলোকেও অনুৰূপ ধৰণৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিব।